Hello my dear students, welcome to my YouTube channel. Myself Dibakar Bordoloi, Assistant Professor, Department of Education, Nagaon College Autonomous. Today I am going to discuss about methods of learning related to effective use of memory. যে আমি স্মৃতিৰ সঠিক প্ৰয়োগকৰণৰ ক্ষেত্ৰত কেনেধৰণৰ পদ্ধতিৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ বা কেনেধৰণৰ শিক্ষণীয় পদ্ধতিৰ জৰিয়তে আমাৰ স্মৃতি শক্তিৰ সঠিক প্ৰয়োগ কৰিবলৈ সক্ষম হ'ব পাৰোঁ ইয়াৰ ওপৰত আজি আমি আলোচনা কৰিম সো আহাচোন চাওঁ সো number 1 is recitation is an important technique which affect economy in memory যে আবৃত্তিৰ জৰিয়তে আমি আমাৰ স্মৃতি শক্তি খুব সুন্দৰকৈ ধৰি ৰাখিব পাৰোঁ আৰু সেই কাৰণে সৰু কালত এখাৰি আপ্তবাক্য আছিল যে ফুটাই পঢ়িবা পাঠ নাই ভুন যে আমি যেতিয়া আবৃত্তি আকাৰে বিষয়বস্তুবোৰ শিকো দেন পৰৱৰ্তী মুহূৰ্তত তাক মনত পেলোৱাৰ ক্ষেত্ৰত খুব সহজ হৈ পৰে দ্বিতীয়তে whole method of learning whole learning helps to acquire the learning content as a whole without making gap or interval it gives a total picture of learning which is durable part learning makes the impression fragmentary of short life যে সাধাৰণতে কি হয় যে আমাৰ শিক্ষা গ্ৰহণৰ বেলিকা শিক্ষাৰ উপাদানবোৰক খণ্ড খণ্ড কৰি ভাঙি অথবা অখণ্ডভাৱে সমগ্ৰ উপাদানক অবিভক্তভাৱে আয়ত্তকৰণৰ চেষ্টা কৰা হয় অৱশ্যে ইয়াৰ স্মৃতি ৰক্ষাকৰণৰ ফালৰ পৰা অখণ্ড পদ্ধতি অধিক ফলপ্ৰসূভাৱে গণ্য কৰা হয় যে খণ্ডিত পদ্ধতিৰ স্মৃতি প্ৰতিৰূপ দুৰ্বল আৰু অস্থায়ী বিধৰ হয় আনহাতে অখণ্ড পদ্ধতি সমগ্ৰতাৰ এক শক্তিশালী প্ৰতিৰূপ গঠন আৰু তাৰ স্থায়ী সংৰক্ষণত সহায়ক হয় যে আমি খণ্ড খণ্ডকৈ শিকাতকৈ আমি যেতিয়া অখণ্ডভাৱে আমি বিষয়বস্তুবোৰ শিকিবলৈ যাওঁ সেই বিষয়বস্তুসমূহ শিকাৰ বেলিকা এক সমগ্ৰ প্ৰতিচ্ছবি এক সমগ্ৰ প্ৰতিৰূপ আমাৰ মনত ক্ৰমান্বয়ে সংৰক্ষণ হৈ উঠে যে সেই গতিকে আমি খণ্ড খণ্ডকৈ শিকাতকৈ অখণ্ডভাৱে যেতিয়া বিষয়বস্তুবোৰ শিকো তাক আমি পুনৰাবৃত্তি কৰি তোলাত বিশেষ সহায়ক হৈ পৰে ইয়াৰ পিছত হ'ল স্পেচ লাৰ্নিং বা হ'ল ব্যৱহৃত শিক্ষণ It is psychologically sound to reasonably spaces the learning time by giving some interval. যে দুটা পৃথক বিষয়ৰ অধ্যয়নৰ মাজত যে সময়ৰ কিছু ব্যৱধান বা দূৰত্ব ৰখাটো তাৰ স্মৃতি ৰক্ষাৰ বাবে অতিকৈ প্ৰয়োজন যে অলপো অব্যাহতি নোহোৱাকৈ বা জিৰণি নোহোৱাকৈ যেতিয়া ভিন্ন ভিন্ন দুটা বিষয়বস্তু আমি শিকিবলৈ যাওঁ তেতিয়া সাধাৰণতে স্মৃতি ৰক্ষাৰ ক্ষেত্ৰত বিশেষ অসুবিধাৰ সৃষ্টি হয় কেতিয়াবা আমাৰ এনেকুৱা হয় যে আমাৰ প্ৰথম শিকা বিষয়টোৱে দ্বিতীয় বিষয়বস্তুটো মনত পেলোৱাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰে বা দ্বিতীয়তে শিকা বিষয়বস্তুৱে আমাৰ প্ৰথম শিকা বিষয়বস্তু বাধাপ্ৰাপ্ত কৰে সো সেই কাৰণে যে এনে প্ৰভাৱৰ পৰা ৰক্ষা পাবৰ কাৰণে যে শিক্ষণৰ সময়ত খন্তেক বিৰতি অব্যাহতি বা ব্যৱহৃত পদ্ধতি সাধাৰণতে প্ৰয়োগ কৰাটো উচিত ইয়াৰ পিছত হ'ল লাৰ্নিং বাই ডুইং বা হ'ল কৰ্মৰ জৰিয়তে শিক্ষা বা ইয়াক এক সক্ৰিয় পদ্ধতি বুলিও কোৱা হয় লাৰ্নিং বাই ডুইং অৰ এক্টিভ লাৰ্নিং ইজ বেটাৰ দেন পেছিভ লাৰ্নিং এক্টিভ লাৰ্নিং makes learning impression alive and active in mind for long time যে স্মৃতি ৰক্ষাৰ বাবে শিক্ষণৰ সক্ৰিয় পদ্ধতি বা কৰ্মৰ জৰিয়তে যে শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাই বিশেষ ভূমিকা পালন কৰে যে নিষ্ক্ৰিয় কৰ্মবিমুখ শিক্ষা বিষয়ৰ স্মৃতি প্ৰতিৰূপ হয় দুৰ্বল আৰু ক্ষণস্থায়ী আনহাতে সক্ৰিয়ভাৱে হাতে কামে কৰা অভিজ্ঞতাৰ স্মৃতি চাপ হয় সজীৱ আৰু খুব স্পষ্ট যে অধিক সময়ৰ ভাৱে আমি মনত অতীতৰ অভিজ্ঞতাবোৰক
ধৰি ৰখাবৰ কাৰণে সক্ৰিয় পদ্ধতিৰ জৰিয়তে আমি যিবোৰ অভিজ্ঞতা আহৰণ কৰোঁ এই অভিজ্ঞতাই বিষয়বস্তুসমূহ অধিক সময়ৰ কাৰণে ধৰি ৰখাত আমাক সহায় কৰে ইয়াৰ পিছত হ'ল ৰিপিটেশ্যন বা হ'ল পুনৰাবৃত্তি repetition or practice strengthens the bond in learning to keep its impression for long. It revitalizes the images for which forgetting cannot have its impact on memory. যে ইয়াত কোৱা হৈছে শিক্ষণৰ স্মৃতি প্ৰতিৰূপক স্থায়ীভাৱে সংৰক্ষণৰ বাবে তাৰ পুনৰাবৃত্তিৰ খুবেই প্ৰয়োজন যে অভিজ্ঞতাৰ পুনৰাবৃত্তিয়েহে প্ৰতিৰূপ সজীৱ আৰু সক্ৰিয় কৰি ৰাখিব পাৰে সো ইয়াৰ অভাৱত সময় অতিবাহিত হোৱাৰ লগে লগে হি দুৰ্বল আৰু ম্লান হৈ বিস্মৃতিৰ গৰাহত পৰে সো সেই গতিকে যে শিক্ষাৰ্থীসকলে বিষয়বস্তুসমূহ অধিক সজীৱ আৰু বহু দিনলৈ মনত ৰখাবলৈ হলে আমি শিক্ষণীয় বিষয়বস্তুসমূহ পুনৰাবৃত্তি কৰাটো খুবেই প্ৰয়োজন যে পুনৰাবৃত্তিৰ অভাৱত আমাৰ শিক্ষণীয় যিবোৰ প্ৰতিৰূপ সেই প্ৰতিৰূপসমূহ ক্ৰমান্বয়ে দুৰ্বল হয় আৰু ম্লান হৈ পৰে যে আমি আমাৰ স্মৃতিৰ উন্নতি সাধন কৰিবলৈ হলে আমি যিমানেই প্ৰেক্টিছ কৰোঁ বা যিমানেই আমি পুনৰাবৃত্তি কৰোঁ সেই পুনৰাবৃত্তিয়ে আমাৰ স্মৃতি শক্তি অধিক উন্নত কৰি তোলাত বিশেষকৈ সহায় কৰে ইয়াৰ পিছত হ'ল লজিকেল লাৰ্নিং যে ই যৌক্তিক শিক্ষণ পদ্ধতি whatever is learned may be in mind through proper understanding and appreciation of it blind imitation or verbal mechanical method should always be discouraged it means আমি যিবোৰ বিষয়বস্তু শিকো সেই বিষয়বস্তুসমূহ শিকাৰ বেলিকা আমি যদি তাৰ অৰ্থ জানি বুজি সংৰক্ষণ কৰোঁ সেই অভিজ্ঞতাবোৰ বা স্মৃতিৰ প্ৰতিৰূপবোৰ অধিক দীৰ্ঘস্থায়ী হৈ পৰাৰ সম্ভাৱনা আছে তে মিনিংলেছ বা যান্ত্ৰিকভাৱে আমি যিবোৰ বিষয়বস্তু শিকো তেতিয়া সাধাৰণতে সেই বিষয়বস্তুবোৰ আমি অধিক সময়ৰ কাৰণে সংৰক্ষণ কৰি তুলিব নোৱাৰো যে গতিকে আমি আমাৰ স্মৃতিৰ উন্নতি সাধন কৰিবলৈ হলে আমি শিকা বিষয়বস্তুবোৰ অৰ্থপূৰ্ণ হ'ব লাগিব আৰু যিবোৰ বিষয়বস্তু আমি জানি বুজি আমাৰ যুক্তিক বা বিচাৰ বিবেচনাৰ জৰিয়তে আমি শিক্ষা আহৰণ কৰোঁ তেনে ধৰণৰ বিষয়বস্তুৰ অভিজ্ঞতাসমূহ আমি পৰৱৰ্তী সময়ত খুব সহজেই মনত পেলাবলৈ সক্ষম হওঁ নেক্সট ইজ ইউজ অফ ইমেজ প্ৰতিৰূপৰ প্ৰয়োগকৰণ act of memory is nothing more than keeping the learning image in mind so image is an aid to retaining and remembering use of pictures diagrams and maps may therefore make our memory more convenient to revive স্মৃতি ৰক্ষাৰ বাবে শিক্ষা গ্ৰহণ কালত ব্যক্তিয়ে প্ৰতিৰূপৰ প্ৰয়োগ কৰাটো এক গুৰুত্বপূৰ্ণ কথা এই প্ৰতিৰূপবিহীন বিমূৰ্ত বিষয়ক মনত সংৰক্ষণ কৰাটো খুবেই কঠিন প্ৰতিৰূপ হৈছে এই ক্ষেত্ৰত স্মৃতি ৰক্ষাৰ প্ৰধান উপায় উদাহৰণস্বৰূপে ছাত্ৰ-ছাত্ৰীসকলে নিজ পাঠ্যপুথিৰ আলোকচিত্ৰ অংকিত চিত্ৰ ৰেখাচিত্ৰ আদিৰ যোগেদিহে চিন্তামূলক আৰু ভাৱমূলক কথাবোৰ মনত সংৰক্ষণ কৰি ৰাখিব পাৰে ইট মিন্স আমি বিষয়বস্তুৰ প্ৰতিৰূপ বা বিভিন্ন ধৰণৰ ডায়াগ্ৰাম ছবি বা মেপছবোৰৰ জৰিয়তেও আমি বহুবোৰ কথা বা বহুতো অভিজ্ঞতা আমি বহু সময়লৈকে সংৰক্ষণ কৰি তুলিব পাৰোঁ আৰু আমাৰ প্ৰয়োজন মতে তাক আমি পুনৰ স্মৰণ বা পুনৰ উদ্ধাৰ কৰি তুলিবৰ কাৰণে সক্ষম হ'ব পাৰোঁ সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছোঁ তোমালোকে বিষয়বস্তুসমূহ বুজিবলৈ সক্ষম হৈছা তোমালোকে যদি মোৰ চেনেলটোৰ জৰিয়তে মই প্ৰস্তুত কৰা যিবোৰ শিক্ষামূলক ভিডিঅ' আছে সেইবোৰ চাই যদি তোমালোক উপকৃত হৈছা দেন তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা বুলি আশা থাকিল ধন্যবাদ